Hello friends, welcome to my YouTube channel Arup Kumar Bashir vlog. তো বন্ধু বান্ধৱীসকল মই আজি যাবলৈ ওলাইছোঁ ক'ত যাম পাত্তা নাই যাম আৰু মোৰ যদি ক'ৰবাত ক'ৰবাত লৈ যাম গতিকে মোৰ লগত আপোনালোকক লৈ যাওঁ এতিয়া মোৰ লগত আছে এয়া ভাইটি ৰাকেশ তো আমি দুয়োটা ওলাইছোঁ বলকচোন মোৰ লগতে লৈ যাওঁ আপোনালোককো সরাবরি কালী মন্দির হেল্ল' দোষ মই শংকুৰাজ ডবলপুৰ মানে শংকুমণি ৰাজকুমাৰ সৰু ভাইটি আহিলে মই মোৰ ৱাইফ ডিমুইট ৰিচাৰ্চ চেনেল আমি গোটেইকেইজন গৈ আছোঁ বিশ্বনাথ চাৰিআলি নাগশংকৰ মন্দিৰ প্ৰথমতে নাগশংকৰ মন্দিৰ দৰ্শন কৰিম তাৰপিছত আমাৰ ফ্ৰেণ্ডছ আছে তাতে ইউটিউবাৰ হেমন্ত ভাই তেওঁলোকৰ ঘৰত মাতিছে তেওঁলোকৰ ঘৰতো যাম আৰু বাকী কেনেকুৱা কি হৈ থাকে দেখা পাব কি হৈ থাকে দেখুৱাব ৰূপে দেই ৰূপৰ মোবাইলটো মই লৈ আছোঁ কি ড্ৰাইভ কৰি আছে চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া আমি আহি ওৰাং পালোঁ এতিয়া ওৰাঙত আহি আমি এতিয়া চাহ খাই ল'ম ৰাকেশে পুৰা হামলা আহি দিছে নোচোৱাকৈ নাইনচাফি কৈছে দেই মানে চব্জি বেছি দিছে কমাই দিছে পইচা কমাই আমি আহি পালোঁ মিছন চাৰিআলি এতিয়া ইয়াৰ পৰা যাম বিশ্বনাথ এতিয়া আমি নাগশংকৰ মন্দিৰলৈ সোমাইছোঁ গৈ আছোঁ নাগশংকৰ মন্দিৰৰ ভিতৰত ফাইনেলি গাড়ীৰ পৰা নামি আমি মন্দিৰত যাম বলকচোন লৈ যাওঁ আপোনালোকৰ মন্দিৰৰ ভিতৰত আমি আহি পালোঁ নাগশংকৰ মন্দিৰ ইয়াতে আমাৰ কাৰণে ৰৈ আছে হেমন্ত ভাই নমস্কাৰ সকলোকে নমস্কাৰ মোৰ নাম হেমন্ত ভাই আৰু ভাল লাগিল আজি পুনৰ ফাৰ্ষ্ট টাইম লগ পাইছোঁ এনেই বাইদেউহঁতকতো আগতে লগ পাইছোঁ আমি শিৱসাগৰত লগ পাইছিলোঁ এই দাদাজনক আজি প্ৰথম লগ পাইছোঁ এতিয়া মন্দিৰ দৰ্শন কৰি মেলি আমাৰ ঘৰলৈ লৈ যাম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু যদি পাৰে মোৰ চেনেলটোতে এবাৰ ভিজিট কৰিব হেমন্ত ভাই বুলিকৈ আছে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বলকচোন ভিডিঅ'টো চাই থাকিব এয়া ইয়াত ধূপ চাকি লৈ লৈছোঁ আৰু পুখুৰীত দিবৰ কাৰণে কাছক দিয়া যাব ন এই শুকান মাছ এয়া মেইন মন্দিৰৰ মেইন গেট এয়া আমি প্ৰৱেশ কৰিছোঁ মন্দিৰৰ ভিতৰলৈকে এক সুন্দৰ পৰিৱেশৰ মাজত মন্দিৰটো অৱস্থিত আচ্ছা মানে তেতিয়া কি আছিল জানে আপোনাক খুলিলে ইজনে বেয়া পায় মন্দিৰৰ বিষয়ে ক'বলৈ দিলে এনেকুৱা আছিল যে আপুনি ক'ব পাৰিব নহয় যোৱা সময়ত মন্দিৰটোৰ বিষয়ে মন্দিৰটো এতিয়া নহয় অলপ দেৰি মই টাইম দিম আপোনাক এই দুটা
লিখা আছে দেৱালৰ ভিতৰত ধূপ চাকি নজ্বলাব অন্যথা জৰিমনা দিয়া হ'ব বুলি লিখা আছে ইয়াতে। নাগশংকৰ মন্দিৰটো হৈছে শিৱ বাবাৰ মন্দিৰ। ইয়াত মানে এতিয়া এই মন্দিৰটো এই যেতিয়া পাৰ্বতী ঘূৰাই লৈ ফুৰাই শিৱৰ তেতিয়া ইয়াত নাভি অংশটো ইয়াত পৰিছে। নাভি অংশটো ইয়াত নাভিটো ইয়াত পৰিছিলে নাভি অংশটো। এই নাগপত্ৰ ৰজাই পায় তেওঁ ইয়াত এই ভাগ মন্দিৰ তেওঁ তৈয়াৰ কৰিছে। এইবাৰ তেতিয়াৰ পৰাই মন্দিৰ ভাগ পূজা পাতলৰ কাম চলি আছে। তেতিয়াহ'লে পানীটো ক'ৰ পৰা পানীটো তেওঁৰ লগতে থাকে। পানীটো ইয়াত বেলেগত লিংক নাই নাই নদীত পানী বাঢ়ি গ'লে ইয়াতে ওপৰত উঠি যাব। লিংকটো আছে এতিয়া নদীত শুকাবলৈ নহ'লে কৰি এতিয়া আপোনালোকক দেখাম মন্দিৰৰ চাৰিওফালটো এবাৰ দেখাম। এই সুন্দৰ পৰিৱেশৰ মাজত নাগশংকৰ মন্দিৰ অৱস্থিত। চাওক এতিয়া নতুনকৈ সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ কিছুমান বনাই আছে, কিছুমান বস্তু বনাই আছে মানে ইয়াতে খেলিব পাৰিব। আজি বহুতেই ভাল লাগিলে। হৈছে অতিথিশালা। পুখুৰী হয়। ইয়াত বহুত ডাঙৰ ডাঙৰ কাছ আছে। এই বহুত কাছ, ইয়াত শুকান মাছ দিছোঁ, চব ওপৰলৈ উঠি আহিছে কাছবিলাক। কাছৰ লগতে কুকুৰেও আহিছে শুকান মাছ খাবৰ কাৰণে। এয়া চাওকচোন কুকুৰো আহিছে। এতিয়া আমি এই লিচাই একেবাৰে নাগশংকৰ মন্দিৰত মাছৰ কাছক আহাৰ দি আছে, শুকান মাছ দি আছে। এই শংকুদাই পুৰা মাছ দি আছে। আৰু বৈশ্য তেওঁ কৰি আছে ভিডিঅ' দেই, আপোনালোকক দেখাই আছোঁ। আৰু চাওক কি সুন্দৰ পৰিৱেশ, ইমান পাৰ চৰাই আছে ইয়াতে। পাৰ চৰাইবিলাক খেদিলেও নাযায়। এইটো হৈছে প্ৰসাদ ঘৰ, ইয়াতে প্ৰসাদ দিয়ে, ভোগ দিয়ে। এক ধুনীয়া পৰিৱেশৰ মাজত নাগশংকৰ মন্দিৰ অৱস্থিত। বহুত ভাল লাগিছে আহি। এতিয়া আমি এই নাগশংকৰ মন্দিৰৰ পৰা ওলাই আমি যাম হেমন্ত ভাইৰ ঘৰত। অলপচোন ভিডিঅ'টো চাই থাকক, আমি এতিয়া যাম হেমন্ত ভাইৰ ঘৰত।